যখন কমিটি হই কেমন বাবু কৃষ্ণ কৃষ্ণ হরি আমি আজ দিন একাধিক কি এক পাস করছিল দুটি হব পারে আমি কেবল কৃষ্ণ কৃষ্ণ শঙ্কর হব ঈশ্বর গুরু দুহান নাম কীর্তন করি কীত 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 কৃষ্ণ ও হৰি অ ৰাম হে প্ৰভু ভগৱন্ত আজি ইয়াতে গীতা পাঠৰ অন্ততে সংগতি ৰাখি শৰাইভাগ অৰ্চনা কৰি আপোনাৰ নাম মাত্ৰ প্ৰকাশ কৰাৰ অৰ্থে ভকতসকলক সেৱা জনাইছে। ভকত ভগৱন্ত একেইটো ভগৱন্ত ঈশ্বৰ প্ৰভু মোৰ বুলি গ্ৰহণ কৰক, পুত্ৰ বুলি সামৰক, ভকত হিচাপে সামৰি লৈ প্ৰভু তেখেতক সেৱাভাগ গ্ৰহণ কৰক। তেখেতৰ যি সভাপতি সম্পাদক গাঁও শাখা সকলো সেৱাভাগ আপুনি গ্ৰহণ কৰি কৃপা কৰক প্ৰভু কৃষ্ণ অ হৰি অৰা শ্ৰীমন্ত শংকৰ হৰি বতৰ জানা যেন কাণ্ড বিনাই নাই নাই আমাৰ পৰম গুৰু ৰাম আমাৰ শংকৰ মাধৱ ভেদ ঈশ্বৰ গুৰু নাই দুইট দুহান নাম কীৰ্তন কৰি কীৰ্ত কীৰ্ত হুৱে নৰ ৰাম বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য দিয়ক সুমতি তুমি বিনে নাহিকে রাম নাহিকে তোমাৰ শৰণ সেৱাৰ গোবিন্দ নাজানো একো জীৱনে সেৱাটো ৰহিব হৰিতে হৰি কৃষ্ণ
কৃষ্ণ সকলোৱে অকল নাম জপ কৰক। যিসকল শৰণীয়া কেৱল কৃষ্ণ কৃষ্ণ কৰক, ভজনীয়াসকলে নাম জপ কৰক, নহ'লে একান্ত মনে শুনি থাকিব, অন্য কথা নাপাতিব। গুৰু আসনলৈ মন কৰিব, খালি কৃষ্ণ কৃষ্ণ আত্মাতে কৰি থাকক, 100 বাৰ কৃষ্ণ কৰি দিব। হাত ভাল সদায় ওপৰত কৰক, জুনি খেয়া বুলি কয়, তলত হাত দিলে জুনি খেয়া হয়, সদায় ইয়াত নহয়। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 নাই নাই ৰময়া বিনে তাপতাৰক কুই নাই নাই ৰময়া বিনে তাপতাৰক কুই পৰমানন্দ পদম কৰণ্ড হেব মন মুই নাই নাই ৰময়া বিনে তাপতাৰক কুই কিৰত বৰত তপ জপ জাগ যোগ যোগতে মন্ত্ৰ পৰম ধৰম কৰম কৰতো নাহি মুকুতি নাই নাই ৰময়া বিনে তাপতাৰক কুই মাতা পিতা পত্নী তনয় জনম হবে মৰণা সাৰাহু বন্ধু মানখণ্ড ধৰতো হৰি চৰণা নাই নাই ৰময়া বিনে তাপতাৰক কুই কৃষ্ণৰ কিংকৰে শংকৰে কয় বিশ্বৰে বিষয়কা ৰামৰ চৰণে লেহু শৰণে জপ গোবিন্দৰ নাম নাই নাই ৰময়া বিনে তাপতাৰক কুই কৃষ্ণৰ কিংকৰে
শংকৰে কয় বিচৰি বিষয় কাম ৰামৰ চৰণে লেহু শৰণে জপ গোবিন্দৰ নাম নাই নাই ৰময়া পিনে তাপকাৰ কপু কৃষ্ণ কৃষ্ণ রাম জয় জয় রাম 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 জয় জয় রাম রাম জয় জয় রাম রাম জয় জয় রাম কৃষ্ণ হরে রাম হরে রাম 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 অনন্ত সুত কৃষ্ণ হরে রাম হরে রাম 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 অনন্ত সুত নারায়ণ প্রাণ কৃষ্ণ হরে রাম 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 অনন্ত সত্য সনাতন নারায়ণ প্রাণ হরে রাম 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 অনন্ত সত্য সনাতন নারায়ণ প্রাণ কৃষ্ণ হরে রাম 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 অনন্ত সত্য সনাতন নারায়ণ প্রাণ কৃষ্ণ হরে রাম রাম অনন্ত সত্য সনাতন নারায়ণ প্রাণ রাম কৃষ্ণ হরে রাম 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 কৃষ্ণ হরে রাম রাম কৃষ্ণ হরে রাম রাম কৃষ্ণ হরে রাম রাম বিষয় বিকলে নমৰ মন সদায় চিন্তিও হৰি চৰণ বিকলে নমৰ মন সদায় চিন্তিও হৰি চৰণ বিষয় বিকলে নলয় মন কৰ কোন কাম বিষয় কিন্তু সেইটো হৰি চৰণ সমকাল মায়া মৃত্যুৰ দৰ
আত্মা হৰি শংকৰ নবিলে নাহিয়া সকাল পৰকাল শংকৰতে গুৰু মোৰ হৰি প্ৰাণ হৰি গৈলাৱেৰি প্ৰাণ হৰি গৈলাৱেৰি প্ৰাণ হৰি গৈলাৱেৰি
সীতায়ে প্রাণ হরি বইলা হে প্রভাত মথুরা পুজিতয়ে প্রাণ হরি বইলা হে কর্ম দেখিবে স্বামীরয়ে প্রাণ হরি বইলা হে জীবর জীবন প্রাণপতি প্রাণ আজি পাই গুণ ভাই গতে প্ৰাণ হৰি শুক্ৰখন বৈলা বিধিয়ে হাতে পাইলো গকুলৰ নিধিয়ে পৰ্বন্ধন দেখি বুনেত ভৰিয়ে পাইলো গোয়া নগৰ সুন্দৰীয়ে নাই বন্ধ হৰিয়ে ভাঙ্গিলা মনে গতে লক্ষীকে নমতে ননে দাৰুণ বৈলা বিধি বুজিলো প্ৰভু দবনয়ে প্ৰাণ হৰি গইলায়ে
জয় রাম জয় রাম নারায়ণ জয় নারায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় শংকৰ জয় হৰি হৰি প্ৰভু তোমাৰ একে অংশ আমি যত যাক তোমাৰ মায়ে মানে মহিলা মাক দিয়া পর দেখাবো যে তোমার স্মরণে মায়েরা বন্ধন সিংহ শ্রবণ কীর্তন পরম প্রভু ভগৱন্ত তিনিদিন তিনিৰাতি ইয়াতে যেতিয়া গীতা পাঠ ব্যাখ্যা অন্ততে আপোনাৰ নাম আখৰৰ প্ৰভু আসন ভাগ প্ৰতিষ্ঠা কৰিছিলোঁ আকৌ লগতে নাম আখৰে আপোনাৰ আসন ভাগ বিসৰ্জন দিয়া হ'ব প্ৰভু ভগৱন্ত ইয়াত যদি এই তিনিদিন তিনিৰাতি কিবা দুখ দায় ভুল ভ্ৰান্তি অপৰাধ হৈছে ভকতসকলক আইসকল গোপাইসকল তৰুণ তৰুণীসকল ব্যাখ্যাকাৰসকলক সেইসকলৰ গাঁৱৰ সভাপতি সম্পাদকে আদি কৰি প্ৰভু সৰ্বদুখ মৰখন কৃষ্ণৰ চৰণ যাৰাই যেনে বাঞ্ছা হৰিয়ে কৰে পূৰণ কামনা পূৰ্বেকে যদি কৃষ্ণ ভজ তাৰো কামনা পৰা কৰা কি পাম কৃষ্ণ ও হৰি